থকা বজাৰত আছোঁ য'ত অকল মহিলাই মানে দোকানী মহিলাই চলাই কমপ্লিটভাৱে পৃথিৱীৰ ভিতৰতে এনেকুৱা এখন বজাৰ ইয়াতে দেখাব গৈ আছোঁ এতিয়া ওমেন্স মাৰ্কেট অনলি ওমেন্স যিমান ইয়াতে দেখা হ'ব ওমেন্স ছেট বজাৰ চাব ওমেন্স মাৰ্কেট এই বজাৰখন হ'ল মণিপুৰৰ ইম্ফলৰ ইমা মাৰ্কেট মেইটি শব্দ ইমা মানে হ'ল আমি হিষ্টৰিকেলি যদি বিচাৰি চাওঁ এই মাৰ্কেটখন স্থাপিত হৈছিল 1600 শতিকামানত আৰু ইয়াত মোটামুটি 5000 পৰা 6000 সৰু সৰু দোকানী মানে মহিলাই আগভাগ লৈছিল যিয়ে মানে বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰিছিল ইয়াতে মই ইয়াতে বিশেষকৈ মাফলাৰ কিনিব গৈছিলোঁ যিটো গলত ল'ব পাৰি আৰু এইবোৰ ফটোবোৰ কেনেকুৱা লাগিছে জনাব কিন্তু 7টা বাজি গ'ল 7টা বজাৰ লগে লগে ইয়াতে দোকান মেক্সিমাম বন্ধই হৈ যায় আমি গধূলি গৈছিলোঁ তো দোকান বেছিভাগ বন্ধই হৈ গ'ল তো আমি ৰিটাৰ্ণ হৈছিলোঁ আনটো এটা ছাইডলৈ য'ত ফ্ৰুটছ থাকে বা বিভিন্ন ধৰণৰ ফ্ৰুটছ ভেজিটেবল আছে শাক পাচলি আছে সব মহিলা কিন্তু সব মহিলা ইয়াতে এইটো আনটো এটা ৰাস্তাৰ এইটো পাৰে মানে সেইটো পাৰ হৈ আহিলে দেখিছে তাৰপিছত এইফালে গোটেইবিলাক মাছ আছে ইয়াতে মাছৰ দোকানত সোমাইছোঁ এতিয়া বিভিন্ন ধৰণৰ মাছ আছে এইবিলাক বিক্ৰী কৰি আছে সব মহিলা ইয়াতে কোনো ইয়াতে মেল দোকান থাকিবই নোৱাৰে মোটা থাকিবই নোৱাৰে মানে মোটা থকাটো আইনমতে দণ্ডনীয় মানে এইটো মণিপুৰ গভৰ্ণমেণ্টৰ অৰ্ডাৰ হয় ইয়াতে কোনো মোটা দোকানী পুৰুষ মানে ইয়াতে দোকান দিব নোৱাৰে অকল মহিলাই হ'ব লাগিব ইয়াতে এটা জায়গা ফিমেল all are women's market all are women's আৰু যিমান দেখা হ'ব সব women's বিভিন্ন ধৰণৰ বস্তু পোৱা যায় ইয়াতে এইখিনি মাছ চাবচোন কেনেকুৱা মাছ শুকান মাছ এতিয়া আমি নেক্সট ডে দিনত গৌতম দাৰ কাৰণে কাপোৰ কিনিব যাম লগত আছে দীপক চব জীৱন চব চব বেলেগ ওমেন্সে বেলেগ নাথাকে ইয়াতে আগত যে আছে এইটো গৌতম দা বেক চাইড ব্লেক আৰু হৰচাৰ যে আছে প্ৰফেচাৰ হৰৰ পাছত আছে আমাক লাগে ষ্ট্ৰাইপ ওৱান বোলে না এওঁলোক ছেকেণ্ড ইয়াৰ PG কৰি আছে আমাক হেল্প কৰি দিবলৈ আহিছে বহুত হেল্পফুল ইহঁত কেইজনী বাপৰে ট্ৰেডিশ্যনেল বস্তু আছে ট্ৰেডিশ্যনেল কাপোৰ ये भी ऐसा ना Cầm chân đấu theo rồi cái này.
Ini kayak sih. Kalau kita hidup dulu, ya itu mana yang terlalu. Iya kalau gitu, apa gitu. আল্টিমেটলি গৌতম দাই কাপোৰ কিনিলে আৰু আমিও কিনিলোঁ কিবা কিবি কাপোৰ আৰু তাৰপিছত আমি চববিলাকে কাপোৰ বজাৰৰ পৰা গৈ আছোঁ ওলাই আৰু এইখনে একমাত্ৰ ইম্ফলৰ ভিতৰত এখন ফ্লাইঅভাৰ আছে আৰু তাৰ কাষতে একচুৱেলি এখন ইমা মাৰ্কেট কি বস্তু ভিডিঅ'টো কেনেকুৱা লাগিল চাই প্লিজ কমেণ্ট কৰিব দেই প্লিজ